এখন আপুনি 80 প্ৰাইস ৰখা আছে স্কুটি বা বাইক যদি এক্সচেঞ্জ কৰিব বিচাৰে তেতিয়াও আমি হেতু অফাৰ দিছো ওকে এখন পাই যাব ওয়াৰেন্টি এখন এবছৰ ওয়াৰেন্টি দিম আমি পাই যাব ন প্ৰতিখন গাড়ী লগত আমি এটা টলি বেগ দিম 220 নেগেটিবল হ'ব নেক্সট সেকেন্ড ভাল ডিসকাউন্ট ভাল ডিসকাউন্ট পাব আৰু আপ টু 10 ওয়াৰেন্টি সহ পাব এইখন আপোনাক এবছৰ আমি ওয়াৰেন্টি দিম ওকে এইখন ব্ল্যাক কালাৰ নেক্সন ডিজেল ভাৰ্সন আছে 240 আছে 240 আপোনাৰ ভ্যান এইখন গোটেইখন ষ্টক আছে 295 প্ৰাইস আছে 1,05,000 আছে ওকে এখন নিউ লুকছত আছে এখন ইকো আমাৰ ভাল ষ্টক আছে আহিলা এপ্লিকেশন 4 এখন নাম্বাৰ প্লেট অহাই নাই এইখন আছে স্কৰপিও S11 মানে লোহিল বলেও বিচাৰে কিন্তু এই ইঞ্জিন চাইলক ওকে আছে সব স্পয়লাৰ লগা আছে কোনোবা লগা 290 প্ৰাইস আছে 270 প্ৰাইস ৰখা আছে ওকে 175 নেগেটিবল এখন আপোনাৰ 230 প্ৰাইস আছে 240 প্ৰাইস আছে 240 নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান ক'ত জানেনে মই আহিছো বৰ্তমান অসমত ক'ব গ'লে প্ৰায় সবতকৈ ডাঙৰ ষ্টক থকা ডিলাৰ হেতু কি গম পাইনে আপোনালোকে দেখা পাইছে ৰিচা কাৰ প্লেস আৰু ৰিচা কাৰ প্লেসৰ গাড়ী কথা আপোনালোকে গম পাই কিমান গাড়ী আছে আপোনালোকে চাওক সম্পূৰ্ণ ডিটেইলছ দিব আপোনালোকক চেষ্টা কৰিম আৰু বৰ্তমান মই ইয়াত আহা কাৰণটো এইটোৱে যে বিশ্বকৰ্মা পূজা আহি আছে মই প্ৰায় ডিলাৰ ভিজিট কৰি আছো আৰু বিশ্বকৰ্মা পূজাত বা যিকোনো পূজাত এক্সচেঞ্জ ৰিফাইনেন্সটো সব ডিলাৰতে হৈ যায় কিন্তু পূজাৰ স্পেশালিটি কোন ডিলাৰে কি স্পেশালিটি আপোনাকক দি আছে তাৰে আপডেট দিব চেষ্টা কৰিম তা বৰ্তমান মই আহিছো চাক ভিতৰত আহিছো কিমান ষ্টক আছে সকলোখিনি ষ্টক এটোটো জাস্ট টেইলাৰ হয় মেইন মুভি আপোনাৰ পাৰ্কিংটো আছে ভিতৰটো গাড়ী আছে সকলো গাড়ী এটা এটা কৈ দিব চেষ্টা কৰিম শৰ্টত দিব চেষ্টা কৰিম কাৰণ যি গাড়ী আছে যদি ভিডিওটো দীঘল হয় আপোনাকে আমনি পাব পাৰে তেটো কাৰণে যিমান পাৰো শৰ্টত দিব চেষ্টা কৰিম বিশেষ জানিব হলে আপোনাকৰ স্ক্ৰিন নাম্বাৰ আহি আছে আপোনাকে কন্টাক্ট কৰি লব আৰু ইয়াৰ আগতে যদি আপুনি ইউটিউবত চাই আছে তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লাইক কৰিব আৰু পূজাৰ উপলক্ষে যাতে আপোনাৰ আত্মীয় স্বজনৰ গাড়ী ল'ব পাৰে তাৰ কাৰণে শেয়াৰ কৰি দিব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি লব লাইক কৰিব আৰু শেয়াৰ কৰিব তেন্তে আহক আমি ভিতৰত যা আমাৰ লগতে বিনন্দদা আছে বিনন্দা নমস্কাৰ 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 ভালে আছে ভাল ভাল ওকে কোন প্ৰথমে আপোনাকে ইয়াত জ্ঞানদাক দেখা পাইছিলে বৰ্তমান আমাৰ লগত এবাৰ ডিটেইলছ দিব বিনন্দদাই আৰু বিনন্দদাক এটা কথাই খুদিব বিচাৰিছো যে বিনন্দদা মই বৰ্তমান আহিছো জুৰহাটত হয় ৰিচা কাৰ প্লেসত আহিছো তে ৰিচা কাৰ প্লেসত আহাৰ উদ্দেশ্য এটোৱে যে মই প্ৰায় ডিলাৰ ভিজিট কৰি আছো জুৰহাট হক নগাঁও হক বা জতে হক মই ডিলাৰ ভিজিট কৰি আছো সকলোৱে কিবা এটা অফাৰ ৰাখি আছে তে অফাৰটো কথা মই পাতিম বাৰু কোন প্ৰথমে ইয়াৰ সঠিক এড্ৰেছটো আপুনি কৈ দিয়ক এবাৰ এটো আমাৰ জুৰহাট মালৱালী বাইপাছ আপোনাৰ ঢেকৰগা মানে ব্লকৰ ওচৰতে আপোনাৰ এলাহাবাদ বেংক নোপোৱা আগত পাই যায় ওকে ফোন কৰিলে আপোনাকে হেল্প কৰি দিব ফোন কৰিলে হেল্প কৰি দিম ওকে তাৰ পিছত মেইন কথাটো হৈছে যে আমি এতিয়া আহো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব অসমৰ ভিতৰত হনে বাহিৰতো চেষ্টা অসমৰ ভিতৰত হয় যদি বাহিৰত আমি চেষ্টা কৰি আছো যদি পাও দিম আৰু ইয়াত আপোনাৰ আৰু এটা আমাৰ ধুনিয়া অফাৰ এটা আমি দি আছো ওকে কোনোবা কাস্টমাৰ যদি আমাক মানে স্কুটি বা বাইক যদি এক্সচেঞ্জ কৰিব বিচাৰে তেতিয়াও আমি হেতু অফাৰ দিছো ওকে তে বিশ্বকৰ্মা স্পেশাল অফাৰ কি আছে বিশ্বকৰ্মা স্পেশাল অফাৰ আমাৰ এটা অফাৰ আছে মানে কেছটো কি প্ৰতিখন গাড়ী লগত আমি এটা টলি বেগ দিম টলি বেগ ওকে প্ৰতিখন গাড়ী লগত ডিসকাউন্টটো পাব এক নম্বৰ ডিসকাউন্টটো ভাল ডিসকাউন্ট ভাল ডিসকাউন্ট পাব আৰু আপোনাৰ ইয়াত কিছু গাড়ী আছে ওৱাৰেন্টি সহ পাব ওৱাৰেন্টি সহ পাব কিছুমান গাড়ী আছে ওকে তে আমি এখিনিয়ে কম যে বিশ্বকৰ্মা পূজা উপলক্ষে ৰিচা কাৰ প্লেসত আপোনাক বাইক স্কুটি এক্সচেঞ্জ কৰি আছে যদি আপোনাকে বিশ্বকৰ্মা পূজা কি তাৰ পিছত যদি দুৰ্গা পূজা আহে আপোনাকে ফ্যামিলিলৈ ঘুৰিব পাৰে যদি আপোনাৰ বাইক আছে স্কুটি আছে আপোনাকে লৈ আহক আৰু ইয়াৰ পৰা গাড়ী লৈ যাওক আৰু হেতু কথা নহয় যে বাইক স্কুটি আনিলে আপোনাকে গাড়ী পাই যাব যদি গাড়ী ডাউন পেমেন্ট আপোনাৰ 1 লাখ ওলাই আছে আৰু যদি বাইকৰ ভ্যালু আপোনাৰ 50000 আছে তে আপোনাকে 50000 টকা দিব লাগিব 50000 টকা দিব আৰু যদি গাড়ী 50000 আৰু বাইকৰ 50000 তে জিৰো ডাউন পেমেন্ট হৈ যাব ঠিক আছে তে এখিনিয়ে ক'ব লগা আছিল আৰু বিশ্বকৰ্মা পূজাৰ বাবে আপোনাকে এটা ভাল টলি বেগ লগত পাই যাব এটা স্পেশাল ডিসকাউন্ট পাই যাব আৰু কিছুমান গাড়ীত আপোনাকে ওয়াৰেন্টি গ্যাৰান্টিও পাব পাৰে তে কোনবিলাক গাড়ীত পাব আমিতো গম নাপাও দেখিলে গম পাম ভিডিওটো আমি আৰম্ভ কৰো এইখন আছে আপোনাৰ ব্ৰিজাৰ নিউ মডেল নিউ লক্সৰ এইখন আপোনাৰ প্ৰাইস আছে 1130 কিমান চনৰ এটো এইখন আপোনাৰ 23 চনৰ হয় আৰু ওয়াৰেন্টি গ্যাৰান্টি কিবা পাব এইখন পাই যাব ওয়াৰেন্টি এইখন এবছৰ ওয়াৰেন্টি দিম আমি পাই যাব ন হয় নেক্সট এখন কব এইখন আছে আপোনাৰ i20 এইখন আপোনাৰ 2020 মডেল হয় এইখন আছে 730 এইখন আপোনাক এবছৰ আমি ওয়াৰেন্টি দিম ওকে নেক্সট এখন কব এইখন আছে আপোনাৰ XL6
এইখন মডেল আছিল আপোনাৰ 2022 এইখন প্ৰাইস আছে আপোনাৰ 1030 হয় এইখনো এবছৰ পাব নেক্সট এখন লাষ্ট এইখনো এক্সেল 6 আছে এইখনো আপোনাৰ 2021 ৰ হয় আৰু এইখনৰ প্ৰাইস আছে আপোনাৰ 890 ওয়াৰেন্টি গ্যাৰান্টি পাব এইটো এইখনো এক বছৰ ওয়াৰেন্টি আমি দি দিব হয় আৰু টলি বেগটো গোটেইটা লগতে পাব টলি বেগ প্ৰত্যেকখন গাড়ীৰ লগত আমি টলি বেগ এটা দিয়া হ'ব ব্লেক কালাৰ এইখন ব্লেক কালাৰ নেক্সন ডিজেল ভাৰ্সন আছে এইখন 2022 মডেল আৰু এইখনৰ প্ৰাইস আছে আপোনাৰ 880 সানৰুফ আছে টপ মডেল হয় এখন ওকে আৰু প্লাস এই গাড়ীটো প্ৰতিখন গাড়ী নিগেচিবল হ'ব ওকে হৈ যাব ন হয় ওকে কমটি ৰেঞ্জৰ গাড়ী পাইছো প্ৰথম এখন কব গ্ৰেণ্ড আইটেন ন এইখন আছে আপোনাৰ গ্ৰেণ্ড আইটেন হয় এইখনো আপোনাৰ 2016 মডেল হয় ওকে এইখন 380 আমি প্ৰাইস ৰখা হৈছে ওকে হয় নিগেচিবল হ'ব ওকে নেক্সট এখন কব নেক্সট এখন আছে আপোনাৰ i20 হয় i20 এখন ডুৱেল টনত আছে ওকে এইখন 2017 মডেল আছে এইখন প্ৰাইস আছে 530 নেক্সট এখন কব নেক্সট এইখনো আপোনাৰ গ্ৰেণ্ড আইটেন হয় এইখন 2013 মডেল হয় এইখন প্ৰাইস 320 ৰখা হৈছে 320 নেক্সট এখন কব এইখন আপোনাৰ এইখনৰ নিউ লুক্সৰ K10 হয় ওকে এখন নিউ লুক্সৰ এখন আপোনাৰ 2023 মডেল হয় এইখন আপোনাৰ 440 প্ৰাইস ৰখা হৈছে ওকে হয় এখন নিউ লুক্সৰ একেবাৰে নিউ লুক্সৰ হা ওকে এইখনো আপোনাৰ ওয়াৰেন্টি পাই যাব এবছৰ এইখনো ওয়াৰেন্টি এইখনো এবছৰ ওয়াৰেন্টি কিমান ৰাখিছে বুলি কৈছে এইখন আপোনাৰ প্ৰাইস আছিলে আপোনাৰ 440 ওকে নেক্সট এখন আৰু এইখন আপোনাৰ এক্সপ্ৰেছও আছে এইখন 2020 মডেল হয় এইখন প্ৰাইস আছে 480 হয় ওকে নেক্সট এখন কব এইখন আছে আপোনাৰ ৰিনিউৱেল কুইক এইখন আছে 2000 আপোনাৰ 17 মডেল হয় সৰি 2016 মডেল হয় হা ওকে এইখন 240 আছে 240 নিগেচিবল সব নিগেচিবল আছে হা নেক্সট এখন কব এইখন আছে আপোনাৰ ইগনিছ আপোনাৰ মাৰ্জিকে ইগনিছ বহুত কাস্টমাৰ বিচাৰি ফুৰে ওকে ইগনিছ পালে আমাৰ ইয়াত এখন আপোনাৰ ষ্টক আছে এখন 370 প্ৰাইস আছে 370 কিন্তু এখন একচুয়ালি বুকিং আছে কাস্টমাৰজন যদি হয় তেতিয়া নিব পাৰিব আৰু হলেও আমাৰ ইগনিছ আহি থাকে ওকে নেক্সট এখন কব ইনোভা এইখন আছে আপোনাৰ ইনোভা ক্ৰিষ্টা এখন 2019 মডেল আছে এইখন আছে 1450 হয় নেক্সট পাইছো আমি ফৰচুনাৰ বা এখন আপোনাৰ একচুয়ালি এখন মানে পাৰ্সোনাল গাড়ী আছিল কিন্তু এখন যদি বিক্ৰী হয় আমি জনাম বাৰু ওকে বৰ্তমান হেৰি কৰা নাই ঠিক আছে এইখন আছে আপোনাৰ ৰেডি গো ওকে এইখন ৰেডি গো এইখন আপোনাৰ 2017 মডেল হয় এইখন আছে আপোনাৰ 210 নেক্সট এখন কব নিগেচিবল আৰু এইখন আছে আপোনাৰ ইকো স্পৰ্টছ 2014 মডেল হয় এইখন আছে 340 নেক্সট এখন কব এইখন আছে মাৰুতি ৱেগনাৰ হয় 2017 মডেল 340 আছে 340 হয় এইখনো আছে ৱেগনাৰ আপোনাৰ 2013 মডেল হয় এইখন আছে 3,05,000 হয় নেক্সট এখন কব এইখন টিয়াগো আছে এইখন আপোনাৰ 2018 মডেল হয় 320 প্ৰাইস আছে 320 হয় ওকে এইখন আছে আপোনাৰ i20 আছে 2019 মডেল আছে এখন 620 আছে বাকি আপোনাৰ ভ্যান ষ্টক আছে আপোনাৰ ভ্যান এইখন গোটেইখন ষ্টক আছে এইখনো আপোনাৰ এখন 2018 মডেল হয় এইখন আপোনাৰ 3,05,000 ৰখা আছে নিগেচিবল হ'ব নেক্সট এখন কব আৰু আপোনাৰ এইখন আছে আপোনাৰ ডিজাৰ এখন ডিজাৰ আপোনাৰ এইখন 19 মডেলে হ'ব এইখন 19 মডেল আছিল এখন 670 ৰখা আছে 670 হয় নেগোচিয়েবল নেক্সট এখন কব তাৰপৰা এইখনো আপোনাৰ ৱেগনাৰ আছিলে এইখন আপোনাৰ 2014 মডেল হয় এইখনো আপোনাৰ 350 ৰখা হৈছে 350 হয় 350 এখন ন 350 এখন ওকে এইখন আপোনাৰ 2018 মডেল হয় কি ডিজাৰ এইখন ডিজাৰ আছে এইখন 570 প্ৰাইস আছে ওকে আৰু আপোনাৰ ওলেক্সৰ সুইফট ডিজাৰ কিছুমানে বিচাৰি থাকে এইখন আপোনাৰ 2014 মডেল আছে 16 মডেল এইখন আপোনাৰ 430 এইখন আপোনাৰ নতুন আহিছে এতিয়া এল্টো K10 এইখনৰ প্ৰাইসটো আমি একচুয়ালি নিগেচিবল মানে প্ৰাইসটো ফিক্স হোৱা নাই হলে আমি জনাই দিব ন তথাপি কাস্টমাৰ আহিব পাৰিব ওকে এখন সিয়াছ আছে 16 মডেল আছে এখন প্ৰাইস 470 হয় আৰু এইখন আছে আপোনাৰ ডাস্টাৰ এইখন 2013 মডেল আছে এইখন 390 প্ৰাইস আছে 390 পাই যাব হয় নেগোচিয়েবল হ'ব ওকে এইখন আপোনাৰ আছে কেৰেটা ওলক্স মানে টপ মডেল এইখন 2017 মডেল আছে এইখন 710 আছে নেক্সট এখন ডাৰ্সা পেট্ৰল ভাৰ্সন আছে এইখন 620 আছে 620 হয় ওকে নেক্সট আমাক এখন কব ধুনিয়া ব্লু কালাৰ কি গাড়ী এখন নেক্সট এখন i20 আছে ব্লু কালাৰ টপ মডেল এখন 18 মডেল আছে এখন 580 হয় ওকে এইখন আছে আপোনাৰ কুইক ৰেনুৱেল কুইক 17 মডেল আছে 295 প্ৰাইস আছে নেক্সট এখন কব এইখন আছে আপোনাৰ এল্টো 800 হা 2020 মডেল আছে এখন 370 প্ৰাইস আছে নেক্সট এখন কব এখন বেলিনো টপ মডেল আছে হয়
এখন বেলিনো টপ মডেল এখন 2020 মডেল হয় এখন 660 প্ৰাইচ আছে নেক্সট এখন কব এখন ওয়েগনাৰ এখন 2013 মডেল হয় এখন আছে 3 লাখ ওকে নেক্সট এখন কব এখন আছে আপোনাৰ i10 নিউজ হা এখন নিউ লুকছত আছে এখন ওভাৰঅল গাড়ী টপ মডেলে হয় এখন 2021 মডেল আছে 530 এবছৰ ওয়াৰেন্টি পাব এবছৰ ওয়াৰেন্টি হয় ওকে নেক্সট আমি পাইছি ইকো কব ইকো আছে ইকো আপোনাৰ এখন কমাৰ্শিয়েলত আছে বাকি ইকো কেবাখন আমাৰ ষ্টক আছে এইবোৰ আপোনাৰ 2021 22 এনেকুৱা মডেল আছে এখন গাড়ী ইকো লৈ যাব পাৰিব প্ৰাইস বিলাক এখন 490 আছে এখন 21 মডেল ইকো আমাৰ ভাল ষ্টক আছে আহিলে আমি ৰেট সেট নিগেচিবল কৰি আমি চাই দিম ভালকে নেক্সট এখন কব এইখন আছে এল্টো K10 এখন কাস্টমাৰ প্ৰায় বিচাৰে হোল লুকছ এল্টো K10 হয় এখন 2012 মডেল হয় এখন 220 নিগেচিবল হ'ব নেক্সট এখন কব এখন আপোনাৰ আহি আছে এল্টো 800 এখন নিউ লুকছ হয় এখন আপোনাৰ 2022 মডেল হয় এখন 440 প্ৰাইস আছে 440 হয় নেক্সট আমাক এখন এক্সপ্ৰেছো আহিছে এখন এপ্লিকেশন 4 এখন নাম্বাৰ প্লেট অহাই নাই এখন প্ৰাইস আমাৰ আজি সোমাইছে প্ৰাইসটো আমি ফিক্স হোৱা নাই আমি হলে কাস্টমাৰক মানে জনাই দিম নেক্সট এখন কব এখন আছে আপোনাৰ SX4 এইখনৰ প্ৰাইস আছিল আপোনাৰ 2,10,000 কি গাড়ী এখন এখন SX4 এখন একচুয়ালি আমাৰ বুকিং হল কিন্তু হলো যদি কাস্টমাৰটো কনফার্ম হোৱা নাই তেলক বৰ্তমান হলে আমি আহিলে আমাৰ চাব পাৰিব ওকে কি থাৰ কব এইখন আছে মহিন্দ্ৰ থাৰ হা এইখন আপোনাৰ 2021 মডেল হয় এইখন আছে 1390 হয় ওকে প্লাস আপোনাৰ এইখন আছে স্কৰপিও এইখন স্কৰপিও আসলে এইখন আপোনাৰ 2017 মডেল হয় এইখন আসলে আপোনাৰ 970 হয় ওকে এইখন আছে স্কৰপিও S11 এইখন আছে 2021 মডেল হয় এইখন 1470 প্ৰাইস আছে নেক্সট আৰ্টিকা খন কব এইখন হৈছে আৰ্টিকা 2020 মডেল হয় এইখন আছে 870 ওকে নেক্সট বলেৰো এইবিলাক বলেৰো নিউ লুকছ আছে আমাৰ বলেৰো अवेलेबल আছে এইখন আছে আপোনাৰ বলেৰো প্ৰাইস আছে আপোনাৰ 890 2021 মডেল নেক্সট এইখন আছে 2021 মডেল এইখন আছে 890 হয় নেক্সট বলেৰো এইখন আছে 2021 মডেল এইখন দেখিছানে এক্সট্ৰা এলোহিল লগাই থোৱা আছে কিছুমানে এলোহিল বলেৰো বিচাৰে কিন্তু এখন ওভাৰঅল আমাৰ ইয়াত ষ্টক আছে নিব পাৰিব এইখনো 890 প্ৰাইস ৰখা আছে ওকে কিন্তু সব আপোনাৰ নিগেচিবল হ'ব হা নেক্সট কব এইখন আপোনাৰ বলেৰো নিউ লুকছৰ বলেৰো হয় এইখনো আপোনাৰ 2022 মডেল আছে এখন 965 BS4 বলেৰো কিছুমানে বিচাৰে ওকে এইখন BS4 বলেৰো আছে 2017 মডেল 690 প্ৰাইস ৰখা হৈছে নেক্সট এখন কব আপোনাৰ এইখন ৰখা আছে ভেনু এখন আপোনাৰ নতুন আহিছে এখন সানডুপ পাব এখন আপোনাৰ 2021 মডেল হয় এখন আছে 770 ওকে নেক্সট এখন কব ট্ৰাইবাৰ এইখন আছে টাইবাৰ ৰেনুৱেল টাইবাৰ আছে এইখন আপোনাৰ মডেল হৈছে আপোনাৰ 2020 প্ৰাইস আছে 580 আৰু এখন আছে এখন ৰেনুৱেল টাইবাৰ এইখন আপোনাৰ 520 ৰখা হৈছে এইখনো 2020 মডেলে হয় এইখন আছে আপোনাৰ এল্টছ টাটা এল্টছ এইখন আপোনাৰ 2023 মডেল হয় এখন 640 এখনো এবছৰ আপুনি আমি ওয়াৰেন্টি দিম ওকে নেক্সট এখন সেলিৰো আছে এখন 570 প্ৰাইস আছে এখন 2022 মডেল হয় ওকে এইখন আপোনাৰ সুইফট ডিজায়াৰ হয় এইখন 2015 মডেল আছে 470 প্ৰাইস ৰখা হৈছে নেক্সট এখন কব এইখন আছে আপোনাৰ ওয়েগনাৰ এখন ওয়েগনাৰ হয় ওয়েগনাৰ ভিক্সাই এখন 2019 মডেল 490 প্ৰাইস আছে ওকে নেক্সট এখন কব এইখন আছে ভাৰনা মানুহ বিচাৰে এইখন আছে 2012 মডেল হয় 370 আছে এখন কব এইখন আছে আপোনাৰ ডিজায়াৰ এখন ডিজায়াৰ অভাল এখন আপোনাৰ চেক কৰিছিল কাস্টমাৰ আহি প্লানি এখন কাস্টমাৰ কথা অলৰেডি চলি আছে চাই লওক এই ইঞ্জিন চাই লওক ওকে আছে সব এখন আপোনাৰ 2018 মডেল হয় 470 প্ৰাইস ৰখা আছে এইখন আছে আপোনাৰ Hyundai Jazz এইখন 2017 মডেল হয় এইখন আপোনাৰ 319 ৰখা হৈছে 319 হয় ওকে হয় এখন ডাস্টাৰ আছে ডাস্টাৰ আমাৰ কেবাখনো আপোনাৰ ষ্টক আছে এইখন আপোনাৰ ডাস্টাৰ আছে এইখন 2013 মডেল হয় এইখন আছে 390 প্ৰাইস আছে নেক্সট এখন কব এইখন আৰ্টিকা 2012 মডেল হয় 460 প্ৰাইস ৰখা হৈছে 460 হয় নেক্সট এখন কব এইখন আছে আৰ্টিকা এখন 2017 মডেল 620 প্ৰাইস ৰখা হৈছে নেক্সট এখন কব এইখন আছে i20 এইখন আপোনাৰ 2017 মডেল হৈছে 5,05,000 ওকে নেক্সট এখন এক্সপ্ৰেছো কব নেক্সট এখন আপোনাৰ এক্সপ্ৰেছো আছে এখন 2021 মডেল আছে এখন আপোনাৰ 480 প্ৰাইস ৰখা আছে ওয়াৰেন্টি পাব এইখন ওয়াৰেন্টি এবছৰ পাই যাব ওকে নেক্সট আপোনাৰ এখন আপোনাৰ এক্সচেঞ্জও হৈ যাব আমাৰ স্কুটি আৰু বাইকৰ লগত এইবিলাক এক্সচেঞ্জ হৈ যাব সব গাড়ীটো হ'ব সব গাড়ী এক্সচেঞ্জ হৈ যাব আপোনাৰ যিখন এইখন আছে আপোনাৰ ডিজায়াৰ ৰেড কালাৰ আছে ZXi
এইখন আছে 2018 মডেল 590 প্ৰাইস ৰখা হৈছে নেক্সট এখন কব এইখনো ডিজাৰ আছে এইখন VXI 17 মডেল হয় এইখন 570 ৰখা হৈছে নেক্সট এখন কব এইখন আছে আপোনাৰ বেলিনো এখন আপোনাৰ টপ মডেল বেলিনো হয় এইখন 2019 মডেল হয় 650 প্ৰাইস ৰখা হৈছে ওকে নেক্সট এখন কব এইখন আছে i20 এইখন i20 2017 মডেল হয় এইখন 455 ৰখা হৈছে প্ৰাইস নেক্সট এখন কব এইখন 22 মডেল ডিজাৰ হয় হোয়াইট কালার আছে এইখন আপোনাৰ 650 প্ৰাইস আছে এইখন বেলিনো আছে এইখনো টপ মডেল আছে এইখন আপোনাৰ 2021 মডেল আছে 660 প্ৰাইস ৰখা হৈছে 660 ওকে নেক্সট এইখন আপোনাৰ ৱেগনাৰ নিউ লুকছৰ হয় এইখন 2019 মডেল হয় এইখন 490 প্ৰাইস ৰখা আছে কিন্তু অটোগে কিছুমানে বিচাৰে আপোনাৰ অটোগে আমাৰ ষ্টক আছে কোনখন আছে আপোনাৰ কেটা নিউ মডেল সানৰুফ পাব ওপৰত 2023 মডেল হয় 1370 প্ৰাইস আছে 1370 হয় নেক্সট এখন কব এইখন আছে নিৰস আপোনাৰ i10 নিৰস হয় এইখন 2023 মডেল হয় এখন 650 আছে এবছৰ ওয়াৰেন্টি নেক্সট এখন কব এইখন আপোনাৰ এল্টছ টাটা এল্টছ ৰেড কালাৰ আছে এখন মডিফাই হৈ আছে এইখন আপোনাৰ মডেল আছিল 2023 750 এইখন ওভাৰঅল চাই লওক আপোনাৰ বেক সাইডে এখন এক্সট্ৰা লগাই থোৱা আছে স্পয়লাৰ লগা আছে কোনোবাই লগালেও লগাই চলাব পাৰে কোনোবাই যদি এৰুৱা বুলি কয় আমি ডিলাৰত এৰুৱাই দিম পাৰিব তেন্তে আমি নেক্সট পাৰ্কিংত আইছো আপোনাকে গাড়ী দেখা পাইছে কিমান গাড়ী আছে তে সকলোখিনি ডিটেইলছ এতিয়া ইয়াত দিম প্ৰথম আমাক কব এখন কি গাড়ী ডিজায়াৰ এখন আছে আপোনাৰ সুইফট ডিজায়াৰ 2014 মডেল 410 ৰখা আছে 4,10,000 ৰখা আছে 4,10,000 হয় নেক্সট এখন কব এইখন আছে আপোনাৰ এল্টো 800 এইখন আপোনাৰ 2019 মডেল হয় এইখনৰ প্ৰাইসটো 380 ৰখা আছে 380 ঠিক আছে বলব ওকে আৰু এখন সেলিৰো আছে এখন আপোনাৰ 2017 মডেল হয় এখন 340 প্ৰাইস ৰখা আছে ওকে নেক্সট এখন কব এখন আপোনাৰ i20 হয় এখন আপোনাৰ 2017 মডেল হয় এখন 485 প্ৰাইস ৰখা আছে নেগেটিবল হৈ যাব ওকে এখন আছে আপোনাৰ টিয়াগো এখন টিয়াগো আপোনাৰ 18 মডেল হয় এখন প্ৰাইসটো 330 ৰখা আছে 330 এখন আপোনাৰ ইকোভেন এখন আপোনাৰ 2020 মডেল হয় এখন 450 প্ৰাইস আছে নেক্সট বলেৰো কব এখন বলেৰো আছে BS4 আমি তাতো দি থৈ আহিছো আৰু ইয়াতো আপোনাৰ এখন আছে এখন আপোনাৰ 2018 মডেল হয় এখন আপোনাৰ 770 প্ৰাইস ৰখা আছে ওকে নেক্সট এখন কব এখন আছে আপোনাৰ ইটিওস কিছুমান মানুহে বিচাৰে এখন আপোনাৰ 2013 মডেল হয় এখন আপুনি 290 প্ৰাইস আছে 290 নেগেটিবল হ'ব নেক্সট অমনিখন কব এখন ভান আছে এখন আপোনাৰ 2017 মডেল আছে 270 প্ৰাইস ৰখা আছে ওকে নেক্সট এখন কি এইখন আপোনাৰ এক্সেন এখন 2018 মডেল আছে 455 প্ৰাইস ৰখা হৈছে নেক্সট এখন কব নিউজ এখন 2020 মডেল আছে 520 প্ৰাইস ৰখা আছে 520 হয় এইখন আপোনাৰ এল্টো 800 2018 মডেল আছে এখন 320 প্ৰাইস ৰখা আছে 320 হয় নেক্সট এখন কব এইখন আছে ডিজাৰ ব্লু কালার আছে VXI 2018 মডেল আছে এইখন আপোনাৰ 580 প্ৰাইস ৰখা আছে নেক্সট এখন কব এইখন আছে বেলিনো আপোনাৰ হোয়াইট কালার আছে এখন 2016 মডেল আছে এখন আপোনাৰ 540 প্ৰাইস আছে নেক্সট এখন কব টিগৰ এইখন আছে টিগৰ এখন আপোনাৰ AR ষ্টেচন এখন একচুয়ালি আমাৰ প্ৰাইসটো ফিক্স হোৱা নাই বাৰু এতিয়ালৈকে কিন্তু হ'ব কাস্টমাৰ আহিলে ল'ব পাৰিব নেক্সট এখন কব এইখন আছে আপোনাৰ টাটা টিয়াগো এইখনো আছে আপোনাৰ হোয়াইট কালার এখন 2018 মডেল আছে এখন 4 লাখ ৰখা আছে ওকে নেক্সট এখন সেন্ট্ৰো কিছুমানে কম ৰেটত বিচাৰি ফুৰে সেন্ট্ৰো এখন সেন্ট্ৰো মানুহে লৈ যাব পাৰিব এখন 2010 মডেল আছে 175 নেগেটিবল কৰি দিয়া হ'ব হা নেক্সট এখন কব এইখন আছে আপোনাৰ এইখনো টিয়াগো এখন 2022 মডেল হয় 490 প্ৰাইস ৰখা আছে 490 হয় নেক্সট এখন i20 আছে 2017 মডেল আছে এখন 460 নেক্সট কম ৰেটত কিছুমানে বিচাৰি থাকে এখন স্পাৰ্কখন আছে আমাৰ ইয়াত চেভেলৰ স্পাৰ্ক এখন আপুনি 80 প্ৰাইস ৰখা আছে এখন আমি নেগেটিবল কৰি দি দিম 80 প্ৰাইস 80 প্ৰাইস ৰখা আছে নেগেটিবল এখন বাইকৰ লগত এক্সচেঞ্জ হৈ যাব হয় ডাইৰেক্ট ভাল বাইকৰ লগত আমি এক্সচেঞ্জ কৰি দিম এখন ওকে ঠিক আছে 13 মডেলৰ সুমো গোল্ড আছে এখন আপোনাৰ 230 প্ৰাইস আছে এখন স্পাৰ্ক এখন আপোনাৰ 2011 মডেল হয় এখন আপোনাৰ 1,05,000 আছে ওকে নেক্সট কব ওয়েগনাৰ এখন ওয়েগনাৰ 2011 মডেল হয় এখন 240 প্ৰাইস আছে 240 হয় ওকে ইকোভেন এখন আছে এখন 2020 মডেল হয় এখন 460 প্ৰাইস আছে 460 হয় এখন এল্টো 818 মডেল আছে এখন 320 প্ৰাইস আছে 320 হয় এল্টো এখন ইকো স্পোর্টস আছে 2017 মডেল আছে এখন 470 প্ৰাইস আছে 470 হয় ওকে এখন এল্টো 800 হয় 18 মডেল আছে এখন 320 প্ৰাইস আছে 320 হয় নেক্সট এখন কব এখন আছে আপোনাৰ টাটা টিয়াগো 2017 মডেল আছে
18 মডেল 260 260 অ নেক্সট এখন আছে আপোনাৰ i20 এক্টিভ এখন আপোনাৰ 2017 মডেল আছে 490 প্ৰাইস ৰখা আছে এখন 490 হয় নেক্সট এখনো আপোনাৰ একে সেম ৰেটত এখন আছে এক্টিভে হয় এখনো প্ৰাইস সেম আছে সেম হয় ওকে নেক্সট এখন আছে ৰিনুৱেল কুইট এখন ৰিনুৱেল কুইট আপোনাৰ এখন সিলভাৰ কালার আছে এখন 2017 মডেল হয় 340 ৰখা আছে 340 নেক্সট এখন কব এখন আছে ৰেড কালার আপোনাৰ 2014 মডেল i20 হয় এখন 280 প্ৰাইস আছে 280 ন হয় দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে আপোনাৰ স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব আৰু বিশ্বকৰ্মা পূজা উপলক্ষে যিখিনি ডিসকাউন্ট ৰাখিছে বা যিখিনি নেগোচিয়েবল কৰিম বুলি কৈছে তেওঁলোকে কৰি দিব আৰু মোৰ চেনেলৰ নাম ক'ব আৰু কিবা এটা আপোনালোকে পাব পাৰে আৰু মেইন কথাটো মই আকৌ এবাৰ কৈ দিছো যে মই জাস্ট ডিটেইলছ দিছো আপোনালোকৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰা দায়িত্ব আপোনালোকৰ বিনন্দা ইফালে আহিব বিনন্দাতে যিখিনি কমিটমেন্ট কৰিছে যে টলি বেগ ডিসকাউন্ট বাইক স্কুটি এক্সচেঞ্জ গোটেইখিনি আপোনালোকে কৰি দিব ন এইখিনিয়ে ক'ব আছিল বেছি দীঘল নকৰো নতুন ষ্টক আহিলে আকৌ আহিম দুৰ্গা পূজা আহি আছে তাৰ আগত আৰু এটা ভিডিঅ' বনাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি ফেচবুকত চাই আছে ফলো কৰি ল'ব শ্বেয়াৰ কৰিব লাইক কৰিব আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়